মই আজি এটা কেক বনাম যিটো চুগাৰ থকা মানুহে খাব পাৰে। বনাবলৈ অতি সহজ, বেছি সামগ্ৰীও নালাগে। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই গুড় ল'লোঁ 1 কাপ, লগতে গৰম পানী লৈছোঁ 1 কাপ। মই গৰম পানীখিনি ইয়াতে মিহলাই ল'ম। আপোনালোকে গেছতো উতলাই ল'ব পাৰে। মই এনেকৈ মিহলাই ল'লোঁ আৰু আপোনালোকে ভাল কৰি ফেটি ল'ব, যাতে গোটা গোটা হৈ থাকিব নালাগে। এয়া মই পিঠাগুড়ি ল'লোঁ 1 কাপ। পিঠাগুড়িখিনি এতিয়া মই ভাল কৰি মিহলাই ল'ম। পিঠাগুড়িখিনি ভাল কৰি মিহলাই ল'লে কেকটো কোমল হয়, খাবলৈ ভাল হয়। আৰু 1 কাপ পিঠাগুড়ি ল'লোঁ মই। এইখিনিও ভালদৰে মিহলাই ল'ব, যাতে গুটি গুটি হৈ নাথাকে। এতিয়া মই কমলাৰ বাকলি গুড়ি লৈছোঁ 1 চামুচ। আপোনালোকে কেঁচাটোও দিব পাৰে, পেনত মাৰি লৈ কেনে। মই গুড়িটোকে দিছোঁ গোন্ধটোৰ কাৰণে, গোন্ধটো ভাল হয়। এতিয়া মই আৰু 1 কাপ পিঠাগুড়ি লৈছোঁ। মই ঢাকি থওঁ প্লেট এখনেৰে। মই 2 ঘণ্টা ঢাকি থ'ম। এতিয়া মই বেকিং পাউডাৰ দিছোঁ 1 চামুচ। বেকিং পাউডাৰখিনিও ভাল কৰি মিহলাই ল'ব, যাতে বেকিং পাউডাৰখিনি গুড়া গুড়া হৈ নাথাকে। আপোনালোকে ভাল কৰি ফেটি ল'ব। মই গেছত কেৰাহী পাতি দিছোঁ। মই বাল্টি দি লৈছোঁ, আপোনালোকে নিমখ দি ল'ব পাৰে। মই এতিয়া অকণমান চচত ৰিফাইন তেল সানি লৈছোঁ। ভালদৰে মই ফেটি লৈছোঁ হাতেৰে। আপোনালোকে মেচিনেৰেও ফেটিব পাৰে, কিন্তু মই হাতেৰে ফেটিছোঁ। এইটো আপোনালোকৰ ইচ্ছাৰ কথা, আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ ফেটিব, কিন্তু ভালদৰে ফেটি ল'ব, তেতিয়া খাবলৈ কোমল হয়, কেকটো মানে ধুনীয়া হয়। ৰিফাইন তেলখিনি সানি ল'লে মানে উলিয়াবলৈ সহজ কেকটো হোৱাৰ পিছত, সেইটো কাৰণে মই ৰিফাইন তেল সানি লৈছোঁ। এতিয়া মই এইখিনি ইয়াতে দি দিম। আৰু মই কাগজ ব্যৱহাৰ কৰা নাই, মই এনেই দিছোঁ ৰিফাইন তেল সানি কেনে। আধা ঘণ্টামান পিছত আপোনালোকে হেৰি কৰিব, মই আধা ঘণ্টামানেই দিম, আপোনালোকে চাই ল'ব। মোৰ আধা ঘণ্টাই লাগিছিলে বাৰু, আগতেও মই বনাইছিলোঁ তেনেকৈ। এতিয়া মই এইটো ইয়াতে পাতি দিলোঁ আৰু এতিয়া মই ঢাকনিখন লগাই দিওঁ। ঢাকনি লগাই দিলোঁ। এয়া মোৰ কেকটো হৈ গ'ল, আপোনালোকে চাওক। এয়া কেক। মই এতিয়া উলিয়াই ল'ম প্লেট এখনত। আপোনালোকে চাব, এয়া লাগি নধৰে। এয়া ধুনীয়াকৈ ওলাই গ'ল, এয়া ধুনীয়াকৈ ওলাই গ'ল। এতিয়া আপোনালোকে চাই লওক।
এতিয়া মই কাটি দেখুৱাম। ভিডিঅ'টো যদি ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিব।